গুড মৰ্নিং এণ্ড জয় জগন্নাথ গাইজ সকলোকে স্বাগতম জনাই পুনৰ ভিডিঅ'টি আৰম্ভ কৰিলোঁ। তো আজি দেখিছে একদম বেলেগ ড্ৰেছত আমি এতিয়া জগন্নাথ মন্দিৰ দৰ্শন কৰিব যাম আৰু সময় হৈছে 5টা। তো আমি অকণমান পিছতে মন্দিৰ দৰ্শন কৰিব যাম। তো ওলাইছোঁ, এইফালে সভাপতি ৰেডি হৈছে। সভাপতি কি হ'ব? আজি পুৰা বেলেগ ড্ৰেছত একদম। তো এখেতো ৰেডি হৈছে, ময়ো ৰেডি হৈছোঁ। তো আপোনালোকে ভিডিঅ'টি চাই থাকক। কিন্তু মন্দিৰৰ ভিতৰৰ দৃশ্য আপোনালোক দেখাব নোৱাৰিম। আগৰ ভিডিঅ'টোত আপোনালোকে মানে বাহিৰৰ কিছু দৃশ্য দেখাব পাব। ভিডিঅ'টো আপলোড হোৱা নাই এতিয়া, অকণমান নেটৰ প্ৰব্লেমৰ কাৰণে। মন্দিৰ দৰ্শন কৰি আহি ভিডিঅ'টো আপলোড কৰিম। তাত মন্দিৰৰ বাহিৰৰ কিছু দৃশ্য দেখাব, কিন্তু ভিতৰত মানে মোবাইল এলাও নাই। তো সেইকাৰণে ভিতৰৰ দৃশ্য দেখাব নোৱাৰিম। তো মন্দিৰ দৰ্শন কৰি আহিলোঁ, অহাৰ পিছত আৰু যলৈকে যোৱা আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি মোবাইল নিব দিয়া নাই, সেইকাৰণে আপোনালোকক মন্দিৰৰ ভিতৰৰ দৃশ্য দেখাব পৰা নাই। তো বাহিৰৰ দৃশ্য দেখাইছোঁ, কালি সন্ধিয়া দেখাইছিলোঁ ইয়াৰ দৃশ্য। তুমি এতিয়া আৰু আৰু এবাৰ দেখাই দিওঁ। তো কেনে লাগিল? ভাল লাগিল, ধুনীয়া লাগে আৰু ধুনীয়াকৈ দেখা পাইছোঁ আৰু মানে মনত আছে, তথাপিও আৰু চাই ভাল লাগছে। পৰম শান্তি পাইছোঁ তাৰমানে, ইমান ধুনীয়াকৈ দৰ্শনটো হোৱা কথা। তো আপোনালোকে যদি পুৰীত আহে দৰ্শনৰ কাৰণে ৰাতিপুৱাই চেষ্টা কৰিব। 5:30 পৰা 6টা মানত ওলাই আহিব। তো এইখিনি সময়ত মানে দৰ্শনটো ধুনীয়া হয়, ধুনীয়াকৈ দৰ্শন কৰিব পাৰি। তাৰে পিছত মানুহৰ সংখ্যা বাঢ়ি যায় কাৰণে পিছত দিগদাৰ হৈ যায় অকণমান। তো তো এতিয়া মন্দিৰৰ চাৰিওফালে ঘূৰি আছোঁ, চাই থাকক ভিডিঅ'টি। আৰু ধমকা দৃশ্য আহি আছে। মন্দিৰৰ সন্মুখৰ পৰিৱেশ দেখাইছোঁ, চাই লওক। পুলিচ চব্জি খাব নাথাকে। তো গাইজ গুড ইভিনিং। ৰাতিপুৱাৰ পৰা আজি বিশেষ একো মানে মন্দিৰ দৰ্শনত শুই থাকিলোঁ। তো এতিয়া পুনৰ ওলাইছোঁ সাগৰৰ পাৰৰ ফালে যাব কাৰণে। তাতে আপোনালোকে এটা দৃশ্য দেখাম, অলপ যাই থাকক। এই ৰিক্সাত বহি আছোঁ আৰু এই পুৰীৰ গলি ৰাস্তাৰে গৈ আছোঁ। তো আপোনালোকক দেখাই যাম, চাই থাকিব। ৰাস্তাবিলাক ঠেক যদিও ভাল লাগে কিবা। এইবিলাক গলি, এই গলি মাজেৰে এনেকৈ আমি এই ৰিক্সাত গৈ আছোঁ, চাই থাকক। তো গাইজ এইটো কিনে আমি পাইছোঁ গোটেই সজাৰ দোকান, পুৰী স্পেচিয়েল। আপোনালোক চাই থাকক আৰু বেলেগ বেলেগ দোকান আছে, চাই থাকক। এয়া গাইজ পুৰী স্পেচিয়েল সজা, বেলেগ বেলেগ দোকানো আছে। এইবিলাক সজা, পুৰী স্পেচিয়েল সজা। এইবিলাক দোকান আছে, এইবিলাক কাপোৰৰ দোকান, গোটেই পুৰী স্পেচিয়েল। এইবিলাক গোটেই কাপোৰৰ দোকান, এইবিলাক পুৰী স্পেচিয়েল কাপোৰৰ দোকান। দোকান চব বস্তু লেখা আছে, দোকান কাপোৰৰ দোকান আছে, যি লাগে চব পাব। এতিয়া মাৰ্কেট এৰিয়াটো মানে সাগৰক ৰাস্তাটোত পায়। দোকান ব্যক্তিগত দোকান, এইবিলাক বেগৰ দোকান, পুৰী স্পেচিয়েল লগত থকা বেগৰ। এইবিলাক সজাৰ দোকান, পুৰী স্পেচিয়েল সজা। আছে সজাৰ দোকান, গোটেই পুৰী স্পেচিয়েল সজা। তো গাইছ আমি মানে পুৰীৰ সূৰ্যাস্তৰ দৃশ্য চাব আছিলোঁ, কিন্তু আমাৰ আহোঁতে দেৰি হৈ গ'ল। সূৰ্য আগে অস্ত গ'ল, এনেই গ'ল ভাবি চানচেট হৈ গ'ল। আমি টোপনি মাৰি থাকোঁতে গমেই নাপালোঁ। তো কোনো কথা নাই, তথাপিও আপোনালোকক মানে সাগৰৰ পাৰৰ দৃশ্য কিছু দেখাইছোঁ, চাই থাকক। এজ ইউজুৱেল বংগোপসাগৰ বৈ আছে, দেখাইছোঁ ৰ'ব অলপ ওচৰত যাই কিনে আপোনালোকক। এইবিলাক ক'ত, ইয়াতে মানুহ উঠি আছে। চাওক গাইছ, বংগোপসাগৰ এই নিজৰ গতিতে বৈ থাকে, কাৰো কথা নুশুনে। ঢৌ আহি আছে, ঢৌ আহি আছে, আৰু যিমানে চাই ইমান পানী, একো মানে মনিব নোৱাৰি পাৰিবা। আৰু আজি ৰবিবাৰ কাৰণে মানুহ বেছি হৈছে ইয়াত, যোৱাকালিতকৈ বেছি মানুহ আছে ইয়াত। এই চাব পাৰি এইফালে মানুহ। আৰু এতিয়া লাইটবিলাক জ্বলি উঠিছে, গতিকে ইয়াৰ পৰিৱেশটো আৰু বেছি ভাল লগা হ'ব।
গোটেইবিলাক লাইট জ্বলি উঠিলে তই চাই থাকক আপোনালোকক দৃশ্যবোৰ দেখাই আছোঁ চাই থাকক তো গাইজ পুৰীৰ সাগৰ বিচত আহি যদি আমি বলুকা ভাস্কৰ্য নাচাওঁ সেইটোতো বেয়া কথা হ'ব তো ইয়াতে মই বলুকা ভাস্কৰ্য এটা দেখিছোঁ তো আপোনালোকক দেখাইছে তো গাইজ সন্ধিয়া সময়ত এনেকৈ সাগৰৰ পাৰে পাৰে পূৰা মজাটো বেলেগ ধুনীয়া বতাহ আহি আছে অলপ ঠাণ্ডা আছে যদিও মানে ঠাণ্ডাটো বেছি অনুভৱ হোৱা নাই তো ইয়াৰ ফিলিংটো বেলেগ তো আপোনালোকে যদি ঘূৰি আহে এই ফিলিংটো ল'ব সন্ধিয়া সময়ত সাগৰ পাৰত আহিব আৰু ধুনীয়াকৈ ফুৰিব মানে কি ক'ম মজাটো আপুনি পাব আৰু বেলেগ তো পাৰে পাৰে চাওক লাইটবিলাক জ্বলি উঠিছে আৰু এইবিলাক পাৰত থকাবিলাক গোটেই হোটেল ইয়াতো আপোনালোকে থাকিব পাৰে আৰু ইয়াতে মানে চাফাৰী কৰিব পাৰে হাতী উঠিব পাৰে আৰু এইবিলাক এনেকৈ চকী থোৱা আছে তাত বহিব পাৰে কিন্তু ফ্ৰী নহয় দেই এইবিলাকত পইচা লাগে সভাপতি বহুত বজাৰ কৰিছে নেকি আজি বহুত বজাৰ কি লৈছে এইগিলা 5টা আছো এই বহিছো ই ৰিক্সাত চাক আমি ইনকে গোটেই 5টা বহি আছো বজাৰ কৰি কৰি কি লৈছে এইগিলা ললো কিবা কিবি বজাৰ বহুত টকাৰ বজাৰ আছে পকেট খালী হৈ গ'ল দেই খালি হয় আৰু উপায় নাই ভাই কেনে ফুৰি আহি কেনে লাগিল ধুনীয়া মজা ন ফিলিং গুড স্বাস্থ্যবাখিনি কি ক'ব যিসকলে চাই আছে আৰু আপোনালোকে ভিডিঅ'বিলাক চাব এতিয়া চোৱা নাই লাইক কৰিব আমি তেতিয়া একবাৰে যাব পাৰিম আপোনালোকৰ কাৰণে এইগিলা ভিডিঅ' বনাইছো আমি ফুৰি আহি গৈছো আৰু আপোনালোকে ছাপোৰ্ট কৰা আৰু ক'ৰবাক যাম ৰিপৰ্ট যাই আছো আমি গতিকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আমাৰ ভাল লাগে সভাপতি মই আৰু ক'লে আহিছোঁ মন্দিৰত দেখি কি হ'ব দেই এইটো আবেলি মানে ৰাতি হৈছে এতিয়া আবেলি হৈছে কিন্তু মানে আমি মানে পৰিৱেশটো পাৰিবই পৰা নাই তো সেইকাৰণে আৰু ওলাই আহিছোঁ ভাল লাগে এটা ধুনীয়া মানে চিন্তা ভাৱনা মামুলত নাহে আৰু বেলেগ আৰু যাবৰ মন যোৱা নাই মানে কালিতো যামেই কালি চাই দিয়ক ভিডিঅ'কেইটা আৰু ভিডিঅ' দেখা পাব ভুৱনেশ্বৰ সূৰ্য মন্দিৰ এইবিলাক চাম আৰু খালি আমি যাম সূৰ্য মন্দিৰ যাম খালি উদ্ভৱ জেগা যাম খালি দেখা হ'ব এতিয়া আমি মন্দিৰৰ ৰাতিতে আছোঁ আপোনালোকক দেখিছোঁ চব মানুহ আছে এতিয়া চাওক মানুহ এতিয়াও কমা নাই এতিয়াও মানুহ ভৰ্তি হৈ আছে এতিয়া আপোনাৰ কেইটা বাজিল 10টা বাজিল তো এতিয়া মানুহ এনেকৈ ভৰ্তি হৈ আছে পৰিৱেশটো চাওক তো গাইজ এতিয়া ৰাতি 10টা বাজিছে কিন্তু 10টা বজাতো মানুহ কমা নাই এতিয়াও মানে এই মানুহৰ সমাগম চাই লওক আপোনালোকে এলা চব দোকানৰ লগতে চব মানুহ কিমান মানুহ আছে আগতে কি ক'ব ইমান মানুহে ৰাতিও ন আছে এতিয়া তাৰমানে ৰাতি মানুহ থাকে নেকি থাকে ৰাতি 12টা 1টা মানত গ'লে মানুহ কাৰণ আৰু এতিয়া পৰিৱেশটো ভাল লগা আছে না গতিকে মানুহখিনি আহি তাৰমানে একবাৰ যোনে আছে শুনি তাৰমানে মানে পাৰিব নোৱাৰে সেইকাৰণে থকা কেইদিন প্ৰায় আহে চবে তো আমিও এনেকৈ ঘূৰি আছোঁ এতিয়া ৰাতি এইবিলাক দোকান গোটেই আৰু আমি জানামতে এই যিটো ৰাস্তা আছে এই জগন্নাথ মন্দিৰৰ পৰা এনেকৈ চিধা গুণোচা মন্দিৰত গেলি যায় আৰু ৰথযাত্ৰা এইটো ৰাস্তাতে হয় আৰু ৰাস্তাৰ সময়ত এইগিলাখান চব গুচাই দিয়ে বেৰিকেড গুচাই দিয়ে ইয়াতে কমপ্লিটলি মানে ৰাস্তাটো ফ্ৰী কৰি দিয়ে আৰু ৰথযাত্ৰা ইয়াতে হয় এই ৰাস্তাটোতে জগন্নাথত গ'লে গুণোচা মন্দিৰত গ'লে যায় প্ৰায় 3 কিলোমিটাৰ কিলোমিটাৰমান দূৰত আছে দূৰ হ'ব ন গুণোচা মন্দিৰত গ'লে যায় মন্দিৰৰ পৰা গুণোচা গেলি তাতে কিবা দিন ৰাখে আৰু ভালে গম নাপায় সেইটো আমি গম নাপাওঁ বাৰু কোনোবাই জানিলে কমেণ্টত কৰি দিব কিন্তু ৰথযাত্ৰা এই ৰাস্তাটোতে হয় আৰু জগন্নাথ মন্দিৰৰ পৰা গুণোচা মন্দিৰত গেলি আমি ঘূৰি থাকোঁতে বিয়া অহা দেখা পাইছোঁ মানে দৰা আনি আছে তো আপোনালোকেও দেখিছে চাই লওক এই
এইটো দৰা গাড়ীত যাই আছে, গাড়ীত বহি আছে, বাকী এনকে যাই আছে নাচি নাচি। তো উৰিষ্যাৰ বিয়া গাইজ দৰা পাৰ্টি। আৰু গাইজ এইটো কিবা মাৰ্কেট প্লেচ বনাইছে উৰিষ্যাৰ, এইটো পুৰী এই টাউনতে আছে। তো এতিয়াও অপেনিং কৰা নাই, মিউনিচিপাল মাৰ্কেট নেকি, চাওক কি মজা বনাইছে। তো গাইজ খোজকাঢ়ি খোজকাঢ়ি আমাৰ চৰ্বি কমি গ'ল। সভাপতি 10,000 কিমান হ'ল? 10,000 ষ্টেবল। 11,357 11,397 খোজ সভাপতি ভাল লগা। আমাৰ মানে একদম লাভো হৈছে, আমি পৰিৱেশটো ভাল, মানে ভাল পৰিৱেশৰ মাজেদি আমি মানে কি ক'ম, মনটো আমাৰ ভাল লাগি আছে আৰু আমাৰ স্বাস্থ্যৰো মানে হেৰি। তো কালিও আহিম, কালি আমাৰ লাষ্ট পৰহিনি গুচি যাম। তো কালিও আমি এনেকৈ চাম। এই চাওক এইটো মন্দিৰ, মন্দিৰৰ চাৰিওপিনে ঘূৰি আছোঁ। তো গাইজ ৰাতিপুৱা মই যোৱাকালি মই আপোনালোকক কৈছিলোঁ যে আমি ক'ত খানা খাই আছোঁ আপোনালোকক জনাম বুলি আজিৰ ভিডিঅ'ত। তো আমি য'ত আছোঁ অসম যাত্ৰী নিবাস, সেইটো হ'ল জগন্নাথ মন্দিৰৰ পশ্চিম দুৱাৰৰ কাষতে। তো তাত আপোনালোকে থাকিব পাৰে, তাত ৰুম আছে। আমাৰ ৰুমত কিমান লৈছিল? 1,000কৈ পাৰ ডে লৈছিল। তাত সুন্দৰ পানী চানীৰ ব্যৱস্থা আছে, গৰম পানী ঠাণ্ডা পানী যি লাগে ধুনীয়া ব্যৱস্থা আছে। আৰু এখন বেডত 3জন থাকিব পাৰে। আৰু তাত খোৱাৰো ব্যৱস্থা আছে। তো আমি যদি ভাত খাই 100 টকাকৈ লৈ বা পুৰিও খাব পাৰে, পুৰি চব্জি সেইটো 70 টকাকৈ লৈ। তো 3 টাইম আপুনি এইটো ফেচিলিটি পাব। তো তাতেও খাব পাৰে বা ওচৰত হোটেল আছে তাতেও খাব পাৰে, কিন্তু হোটেলত অলপ দামটো বেছি হয়। তাতে মানে কিমানখিনি ৰেটত দিয়ে আৰু 100 টকা আৰু ভাত 100 টকা, পুৰি 70 টকা। তো এনেকৈ আপোনালোকে খাব পাৰে, আহি থাকিব পাৰে। তো কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। তো আহি আমি ৰুম পাই গ'লোঁ। তো বহুত ভাগৰ ধৰিছে, বহুতখিনি খোজকাঢ়িলোঁ আপোনালোকে দেখাবলৈ। আৰু কালি ৰাতিপুৱা আমি আৰু বেলেগ জেগা চাব যাম, তো আপোনালোকেও লৈ যাম। গতিকে এতিয়া সোনকালে ৰাতিপুৱা সোনকালে উঠিব লাগিব। মানে গাড়ীখনে কৈছে 7:30 ৰেডি হ'ব দিছে। তো 7:30 গাড়ীখন আহি পাব, এতিয়া আমি যাব লাগিব। তো কালি পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ এৰিছোঁ, বাই বাই।